নমস্কাৰ প্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ মই আসলতে প্ৰায় ভিডিঅ'বোৰ দিয়া নহয় বহুত দিন আগতে দিলোঁ বছৰে হ'ল চাগে আজি এবাৰ যেহেতু মই প্ৰথম কংসৰ ভাও গালোঁ মাজুলী জেংৰাই মুখত সেই ভাওখন মানে ভাওনাখন মই ৰেকৰ্ডিং কৰি ৰাখিছোঁ ইউটিউবত দিছোঁ আপোনালোকে এতিয়া চাব পাৰিব আৰু মই ভাবিছোঁ এতিয়াৰ পৰা যিবোৰ কাম মই কৰি যাম বেলেগ বেলেগ সেই কামবোৰো এনেকৈ ফুটেজ ৰাখি সময়টো মিলাই মই ট্ৰাই কৰিম আৰু ভিডিঅ' দিবলৈ ইয়াৰ পাছতে মই গোলাঘাটত যিটো কালকেতু চৰিত্ৰ কৰিম সেইটো মই এনেকৈ দিম আপোনালোকে যিসকলে চাই ভাল পায় বা আগ্ৰহী তেওঁলোকে চাব আৰু মোৰ ইউটিউব চেনেলটো ইংৰাজী যে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব থেংক পরম সৌভাগ্য কালকেতু মোর একমাত্র পত্নী দৈবকীর বিবাহ পরিচালিত কালকেতু বরযাত্রী অতিথিগণ বংশ পৰিয়াল ইষ্ট কুটুম্ব সকলোৱে আমাৰ আতিথ্যত অতিকৈ আনন্দিত কালকেতু তোমাক কিদৰে মই পুৰস্কৃত কৰিব পাৰোঁ তুমি মোৰ সুহৃদস্বর কেবল মহারাজর মহানুভবতা আৰু উদারতার শিল্পী মুখ পিছতেই প্ৰশংসা কৰি লাজ দি দিব মহারাজ কালকেতু মহারাজ তোমাৰ ৰাজভক্তি সঁচাকৈ প্ৰশংসনীয় যাৰ কাৰণে কংসৰ খ্যাতি আজি এই মাতৃ ৰং দিছে আজি জগতে জানো কংসৰ পৰাক্ৰম কিমান আজি জগতে বুজক এই কংস কিমান প্ৰভাৱশালী তুমি সঁচাকৈ প্ৰশংসাৰ যোগ্য কালকেতু মহারাজু অতি সৰল এইহে মোক আজি প্ৰশংসাৰে পুৰস্কৃত কৰিব বিচাৰিছো মই কেৱল মোৰ কৰ্তব্যহে পালন কৰিছো মহাৰাজ
সমাৰোহে আপোন পাহৰা দি মূৰ্খ কংসদয় চেনেহৰ এই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ৰমে মৰণৰ দিন তোৰ দুৰ্দান্ত হ'ল চমু চাপি আহে দিনে দিনে তাৰে আজি অপূৰ্ব সূচনা অতি সঁচা মনত পেলোৱাহে দুৰ্যোতিৰ বিষণ বিহাৰ মনত পেলোৱাহে দুৰ্যোতিৰ বিষণ বিহাৰ আপোন পাহৰা হৈ আনন্দতে পাহৰি গৈছিলো নিজৰ সাৱধান কৰি দিছা ঘূৰাই দিছে মোৰ নিজ কৰ্তব্য দাদাকেতো ধ্বংস দিলা আৰম্ভ কৰা মিত্ৰ মোৰ নাই কোনো নাই গন্ধৰ্ব কিংস সকলো ভোৰ সকলো প্ৰলয় মথুৰা তেনে প্ৰলয়ন তাতে জীৱ মাত্ৰই ধূলিৰ লগত ধূলি হলি হৈ যায় নাই বাজি ক্ষমাৰা আলোকিতোৰ মুক্ত অখিয়ে অখৰ লিখে তাকেই বিচাৰে অপরাধী লোহে কোনো মধুরার প্রদান অপরাধ কেবল এই কংস আর কংস ইয়ার প্রতিকারের উপায় চিন্তা করিব মোর মিত্র বসুদেব শুনিলা হয় মোর ভবিষ্যৎ ভাগ্যলিপি মিলন বান্ধোনেৰে বান্ধি দিলো দুয়োটিকে সেই মিলনে স্পষ্টভাৱে কৰিছে ঘোষণা ইয়া ভৰা আনন্দৰ কৰিলো যে প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিভা উচিত আছে কংসৰ মৰণ অমৃত কিন্তু কংসৰ মৰণ ইমান সহজ এই কংসৰ মৰণ ইমান সহজ হস্তঘাতে দৈৱকে পৰিচিৰস্তেদ মুক্ত হ'ব খোজা মোৰ মুক্তিৰ দুৱাৰ ৰুদ্ধ কৰি অপরাধী নহয় তাই সত্য তোক নিধন কৰি মোৰ প্ৰাণ বৈৰিক নিৰ্মূল কৰিব পাৰে এই কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে ক'লে জানো শুনিবা
ৰজা মই যেনে ইচ্ছা তেনে বিধান দৈৱকীক কৰি নিধন তাৰ পাছত চাম কোনে ৰক্ষা কৰিব পাৰে কোনে নিধন কৰিব পাৰে দৈৱকী তোৰ মৃত্যুৰ বাবে কিন্তু দাদা রূপ জানিবা বীর তুমি সর্বশক্তিমান তথাপিতো দেখা পাই আজি আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা জীৱাণুৰ এক কবিতা ভয় নারী হত্যা ভগ্নী হত্যা কৰি পবিত্ৰ ক্ষত্ৰিয় শিক্ষা কলংকিত কৰিব খুজিছে আৰু তাৰ কাৰণে কৰিব লাগে কংসই মৰণ শীঘ্ৰে প্ৰকাশ দৈৱকীৰ নগদে মৰণ তোমাৰো ৰজা একোকে অনিষ্ট নহয় কিন্তু মনত ৰাখিবা যদি প্ৰতিজ্ঞা ভংগ আজি মোৰ আনন্দ কিছু নৃত্য গীতৰ আয়োজন কৰিব বাৰটা লাগে নিশ্চয় মহারাজ ধন্য বাপুদেৱ ধন্য তোমাৰ এই সত্য বিশ্বাস গ্ৰহণ কৰক মহাৰাজ কোনো কারণ নাই কোনো কিন্তু নাই আমি কি কোনো কথাই কৈছো আজি জগতে বুঝ যে পুত্র স্নেহকে স্নেহ প্রতীক্ষা মহা তুমি লৈছো ইয়া তোমাৰ বিশ্বাস তুমি আকৌ কেতিয়াৰ পৰা ইমান মহা ফলা কংস
ভাবিছিলো ৰাজনীতিত বিজ্ঞ তুমি খুব পণ্ডিত ৰাজনীতি বুজিব পাৰিলেও কূটনীতি বুজিব পৰা ক্ষমতা তোমাৰ একেবাৰেই নাই উত্তম মহারাজ আর ভিডিও বিচারে থাকি বন্য বহুর ধরে নিখংখভাবে মৃত্যুর দুয়ার প্রজা পাগল প্রলয় নিখান এটা বন্ধ করিয়া না প্রভু স্বয়ং তার পৃষ্ঠপোষক আর সেই দেবতাই আজি পুরচনা করিছে চোৰৰ দৰে লজ্জা নাই কংস কংস কি কৰিলি মূৰ্খ শুনা পিতা অকাবোধা কৰা বুলি কংসৰ কাৰ্য বন্দী কৰি আনিলো তোমাৰ রাজচন্দ্র লোকারী হম রাজা মরি এক সত্রী এটা বন্দি করে স্থান দিবা রাজকারণ আর স্বতন্ত্র দৃষ্টি রাখিবা শুন কংস পিতা বুলি মই তোক দিওঁ সেই উপদেশ বন্ধ কৰ ধ্বংসলীলা তোৰ নামাতিবি মৃত্যু তোৰ ইমান সোনকালে লৈ যোৱা বন্ধ কৰ মোৰ রাখিবা অভাগ্যৰ পদুম ফুল ফুলিব ধৰিছে ৰাজলক্ষ্মীও ৰাজকাৰণত বন্দী বিধাতাই অতি সাৱধানে লিখিব ধৰিছে বিধিলিপি তোমাৰ ইচ্ছা নাথাকিলেও তুমি শুনিব লাগিব পিতা তুমি শুনিবই লাগিব
অনাবিদা যিদৰে দৈৱকীৰ 6টি সন্তান শিলত এছাৰি জমাৰ ঘৰলৈ পঠালো, ঠিক সেইদৰে দৈৱকীৰ 8ম সন্তানক এই জগতৰ পৰা বিদায় দিব পাৰিলেহে এই কংসই আনন্দৰ বিনিদ্ৰ ৰজনী কটাব। কেৱল বন্দীয়ে নহয়, প্ৰহৰীৰ সতৰ্ক দৃষ্টিত দুয়োজনে শৃংখলাবদ্ধ। আৰু শুনাবিতা, তুমি চিন্তা নকৰিবা, মোৰ প্ৰাণ বৈৰী আগমনৰ যোগ্য অভ্যৰ্থনাৰ ব্যৱস্থা কৰা হৈছে। এই কথাটো তোমাক জনাবলৈহে আহিলো পিতা, কাৰণ এই সময় সমাগত। নালাগেতো চিন্তা মোৰ অহৰ্নিশে অৱনত সেই একেই যন্ত্ৰণা। কংসময় অবিনাশ বিশ্ব ধ্বংস হ'ব পাৰে মোৰ ইচ্ছা। কিন্তু কি কৰিবা, কংস যেতিয়া নেতৃত্ব ঘোৰ শত্ৰুৱে মোক ঘেৰি ধৰে। অষ্টম সন্তানে কিদৰে খেল খেলাই অট্টহাস্য কৰিব ধৰিছে। নিজেই য'ত গাৰেং ৰখীয়া ই সাহসে কোনফালে সোমাব বিকাশ। যদি সেটা সোমাই তেন্তে তাৰ ডিঙি চেপি বুকু ফালি কৰিম তাৰ ৰক্তপাত। মই কালেকেতু মই মহাৰাজ মই চিনিব পৰা নাই। শ্ৰী চৰণৰ নাখৰ উদান অগাহুৰ আৰু বকাহুৰ। কালকেতু আজি অষ্টমী তিথি। আজি অষ্টমী তিথি। আজি মোৰ প্ৰাণ বৈৰী জন্মিছে। কিহত মহাৰাজ? দেৱবাণী আৰু দেৱৰ্ষি নাৰদৰ আগজাননী মনত আছে নহয়? ভালকৈ মনত আছে। বিশ্ব ধ্বংসকাৰী কংসময় মোৰ ইচ্ছাত দৈৱবাণীও বিফল হ'ব পাৰে। যি ইচ্ছা মই তাকেই কৰিব পাৰো। ধ্বংসকাৰী কংসময় দৈৱকী ভালে ভালে কেঁচুৱা মোৰ হাতত তুলি দে। পুত্ৰই হওক বা কন্যাই হওক খাপি দে দৈৱকী ভালে ভালে মোৰ হাতত তুলি দে।
কোনে ৰক্ষা কৰিব পাৰে যিমান শিশুৱে জন্মগ্ৰহণ কৰিছে তেওঁক আমি এফালৰ পৰা হত্যা কৰি যাওঁ। এতিয়াতো আপোনাৰ প্ৰাণবৈৰী নিশ্চয় মৃত্যু ঘটিব মহাৰাজ। উত্তম কালকেতু অতি উত্তম উত্তৰা দিয়া গুৰু মথুৰা আৰু গোকুলৰ প্ৰতি ঘৰে ঘৰে প্ৰৱেশ কৰক চক্ৰপাতে মায়া কৰি প্ৰতি ঘৰে ঘৰে প্ৰৱেশ কৰি বধ কৰক শিশুবোৰক